পূজা কাপোৰ কিনিলি নেকি? আজিলে মায়ে মই পৰখিয়ে কিনিলোগে পুতুকহঁতৰ লগত একেলগে গৈছিলো আকৌ সেইদিনা গেলা ডাৱৰীয়া আছিলে যে সিহঁতৰ গাড়ীখনতে গৈছিলো ঢেৰ কিনিলো মই কেনেকুৱা ধুনীয়া জিন্সৰ পেণ্ট এটা কিনিলো স্পৰ্টিং এটা কিনিলো তাৰপিছত আকৌ আৰু এটা স্পৰ্টিং কিনিলো চালা তোৰ বাপেৰটোহে ভাল দেই গালি পাৰি থাকে যদিও মোৰ বাপেৰটো যে এনেকুৱা বেয়া নহয় গালি পাৰি থাকোঁতে থাকেই গালিটো শুনিমে কিন্তু একো এটা কিনি নিদিলে বে পূজালে বুলিও তই পূজালে একো নিকিনিলি হ'ব দে পূজালে কিনিবি আকৌ চালা কিনি দিলেহে কিনিবি এনেও একো এটা কিনি নিদিয়ে যেন তেনে পইচা দুটকামান মাৰ পৰা ল'ব লাগিব পূজা চাবলৈ যাওঁতে ভেলু আহিবা আকৌ ময়ো যাম আকৌ দেই তহঁতৰ লগত পূজা চাবলৈ মোক এৰি থৈ যাবি আকৌ হ'ব দে আমাৰ লগতে ওলাবি সেইটো পেটুকণ কলৈবা যায় পুতুকণ এইফালে কি হ'ল কি কৈছ তহঁত দুটা ইয়াত পেটুকণ ইমান স্পীডত ক'লৈ যাওঁ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যাওঁ নি পূজা বুলি ফাল্টু নেকি অদৰকাৰী কথাবোৰ নকবি কি হ'ল কেলে মাতিছিলি সেইটো কম মোৰ দেৰি হৈছে পেটুকণ পূজা কাপোৰ কিনিলি নাই এইবাৰ আমি চবে একেলগে পূজা চাবলৈ যাম দেই তই মই ভেলুৱা তাৰপিছত পেন খোলা চব একেলগে আজিলে নাই পৰখিয়ে কিনিলো গেলা ডাৱৰীতে গৈ পেলাই কিনিলোগে এগালমান কিনিলো চাৰ্ট পেন চোলা তাৰপিছতে মোজা আকৌ চশমা ঢেৰ কিবা কিবি কিনিলো আকৌ পূজাত ল'বলৈ আছেই নহয় পূজা চাবলৈ যাওঁতে তই মাত্ৰ সেইকেইটাহে ল'লি মই কি মজা মজা কাপোৰ কিনিলো ব্লেজাৰ এটা জিন্স পেণ্ট এটা কাৰ্গো পেণ্ট এটা ষ্টাইলিছ পেণ্ট এটা ফেশ্বনেছ পেণ্ট এটা চাৰ্ট দুটা তাৰপিছতে গোৱা চাৰ্ট এটা ছুইজাৰলেণ্ডৰ এটা আমেৰিকাৰ এটা আকৌ টুপি ব্ৰেণ্ডেড জোতা পিউমা এযোৰ জোতা কিনিছো মই শুনিছ ইমান গাল কিনিলি নে বা ভালেই হৈছে দে ঢেৰ কিনিলি পূজা চাবলৈ যাওঁতে দেখিম দে পিন্ধি যোৱা পূজা চাবলৈ যাওঁতে পিন্ধি নাযাওঁ তোৰ যিহে মুখ লাগে তই মোৰ জোতাযোৰ মুখ লগাই দিলে মোৰ জোতাযোৰ ফাটি যাব মোৰ কাপোৰকেইটাত মুখ লগাই দিলে কাপোৰকেইটা ফাটি যাব গতিকে পুৰণা কাপোৰহে পিন্ধি যাম মই তেন্তে সাঁচি থবি বাকচৰ ভিতৰত ভৰাই পোৱালি দিব সেইকেইটাই সেইবোৰ বাদ দে পুতুকণ ক'লৈ যাৱ তই আজি ৰংপুৰ পূজা মণ্ডপলৈ দুৰ্গা দেৱী মা আনিব নহয় মূৰ্তি আমিও যাম আনিবলৈ তাকে বলিন্দা কৈ থওঁগে মই যাওঁ দে তহঁতি কথা পাত বা ভেলুৱা দেখিছ এই বেলেগ বস্তু চাই দেৱী আনিবলৈও যাব শুনিছ হ'ব দে মই যাওঁ ঘৰত যাম মই পাপাক কওঁগে ময়ো যাম মোৰ যাবলৈ মন গৈছে বে মোকো লৈ যা না ময়ো যাম আকৌ তহঁতৰ লগতে পকতে ওলমি হ'ব আচোন বাৰু কওঁগে পাপাক চালা পিতাদেউ ভাগৰ ইমান ধুনীয়া বাইক এখন এৰি থৈ গৈছে মই এইখন ভক্সেল বুলি অতদিনে পেলাই থৈ দিছো এতিয়া ভাল হৈ গ'ল নহয় মাত্ৰ 200 টকাহে খৰচ হ'ল তেজ খোৱা মেকানিকটো আকৌ 10,000 মান টকা লাগে মই 200 টকাতে ভাল কৰি দিলো এখন মোতকৈ ডাঙৰ মেকানিক আছেনে পৃথিৱীত এইবাৰ চালা পূজা চাবলৈ এখনকে লৈ যাব পাৰিম ভালেই হ'ল গাড়ী ললা নে তেজ খোৱাটা কণা নেকি দেখা নাই নেকি চিকচিকীয়া এখন বাইক লৈ আহিলো কালি আনিছোগে ডিলাৰৰ পৰা মজা তেন্তে পাপা এখন বাইকখন ভালকৈ আনিলা তুমি ভেলপুনা 200 টকাত ভালকৈ আনিলো দেখিছ 10,000 টকা কৈছিলে তেজ খোৱাটোৱে মই 200 টকাত ভালকৈ আনিলো পাপা ভালেই হ'ল তেন্তে পাপা আমাৰ সেই ৰংপুৰ পূজা মণ্ডপলৈ দেৱী আনিবলৈ যাব না আমি যাম দেই ভালেই হ'ব তুমি বাইকখন চলাই যাবা শুনিছা আৰু মই উঠি যাম মজা লাগিব তেল 10 টকা এটা ভৰাই ল'ব লাগিব তেতিয়াহে যাব এখন তেল 10 টকা এটা ঠেলি নি পেলাই ভৰাই ল'মগে তাৰপিছত যাম বাৰু বলিন্দা আপোনালৈ ইমান ফোন লগা আছে দেউতা আপুনি ফোনটো কেলে ৰিচিভ কৰা নাই সেইকাৰণে মই আহিলো ব'লক আকৌ দুৰ্গা দেৱী মাৰ মূৰ্তি আনিবলৈ যাব হ'ল নহয় পুতুকণ বেয়া নাপাবা দেই মোৰ মোবাইলটোৱে পোৱালীয়ে লৈ আছিলে গুচি গ'ল পেহী মোৰ সেই বেগতে সোমাই গুচি গ'ল পেহীয়ে পোৱালীয়ে সেই মমায়েকৰ ঘৰলৈ গৈছে সেইটো কাৰণে আকৌ মই যাবলৈ ওলাইছিলোৱে ভালে কৰিলা ব'লা ভাইটি নাই নেকি নাই পোৱালী গ'ল আহা ইহঁত দুটা আহি পোৱাহিয়ে নাই যে দেৱী মা মূৰ্তি আনিবলৈ যাম বুলি কৈছিলে গাড়ীখন গুচি গ'লে আকৌ নিজৰ গাড়ী লৈ যাব লাগিব গাড়ীত উঠি যোৱাহে মজাটো বেলেগ হেৰা শুনিছানে আজি লেপখন ৰ'দত দি দিবা ৰাতি বৰ ঠাণ্ডা পৰিবলৈ লৈছে ময়ো যাওঁ নেকি নহ'লে দুৰ্গা মাকে আনিবলৈ বৰ ভাল লাগে ন ফূৰ্তি কৰি মোকো লৈ যাওক নহ'লে ধোঁৱা তুমি কেলে যাব লাগে এই জেগাই নহ'ব গাড়ী এখন কিমানো ডাঙৰ গাড়ী এখন তুমি ঘৰতে থাকা বাবুল দা ব'লক দেৰি নকৰিবা গাড়ী আহিলে সেইফালৰ পৰা দেউতা মা তুমি যাবা নেকি যাবলৈ মনটো আছিলে বাপাই আকৌ নালাগে বুলি কৈছে নহয় নালাগে নাযাওঁ নব আজি ইমান ভাল নালাগিব ন উটনি দিনা ওলাব সেইদিনাহে মজা লাগিব হয় বাৰু সেইটো যা তহঁতি যা খালি ভালকে যাবি বৰ হুলস্থুল কৰি নাযাবি আকৌ গাড়ীৰ ওপৰত বলিন গাড়ী কেইখন আহিছে আমাৰখন লৈ যাব লাগিব নি নালাগে মালগহীয়া গাড়ী আহিছে ন দুখন সেই দুখনতে এখনত দেৱী মাক আনিব এখনত মানুহ যাব ব'লক আমি সেইখনতে উঠি ল'ম মা আহিছো দেই ৰখাব গাড়ী ৰখাব মানুহ ৰৈ আছে উঠিবলৈ আহক বাবুল দা আহক উঠক কি দেৰি নকৰিব এখনে আহিছে নি মানে মানুহচোন ঢেৰ এইখনত দেৱী মাক ক'ত আনিব মানুহে ভৰপূৰচোন ব'লা চব একেলগে গ'লেহে ভাল লাগে কিবা আৰু গাড়ী নাই এইখনে আছে উঠোংগে ব'লা আৰু মানুহ নধৰে দেই নহ'লে এখন ভাগি যাব গাড়ী দেৱী মাক ক'ত আনিবি জেগা নহ'ব আৰু নুঠাবি মানুহ পিঠাগুৰি বাবা আপুনিও আহিলে তেজ খোৱা পিঠাগুৰি বাবা নাহিলে দেৱীক কোনে আদৰিব
ও বাবুল দা বলিন এই চুৰনিখন মাৰি লওক মাতা দি ও পপা চোৱা সেইখন গাড়ীত লৈ গৈছে পুৰুষনত গাড়ীত থিবই পালে ও ৰবা ৰবা আমিও যাম ও বল বল ও ভেলুৱা বল বল পটাপট উঠোংগে বল আমি তেতিয়াও দিবলৈ পাম মানুহ ধেৰ হ'ল চা পেটুখনটো বেয়া বস্তু আগতে ক'ব নোৱাৰিলে সিহঁতি তেনেকুৱা গাড়ীত যাব বুলি দেখিছনে বেলেগ হাৰামি আছে পেটুখন ঐ ৰ আমাকো লৈ যা আমিও যাম দেৱী মাক আদৰিবলৈ ঐ আৰু চিট নাই ঐ আৰু মানুহ উঠিবলৈ হলে দেৱী মাক আনিব নোৱাৰিম ঐ ঐ পেটুৱা তহঁতি বাইকখনকে লৈ আহ বাইকখন ভাল কৰিলি নহয় তিনিওটা বাইকখনতে উঠি গুচি আহ পিছে পিছে ঐ পাছে পাছে বাইকত মানুহ আৰু আহি আছে লগে লগে আহি থাকক আপোনালোকো তেজ খোৱাকেইটা আমাৰ তিনিটাক লৈ যাব নোৱাৰিলে ও পপা ব'লা আমি বাইকতে যাম ব'লাচোন বাইকতো গৈছে পিছে পিছে মানুহ বল চিন্তা নকৰিবি বল বাইকত লৈ যাম বল মই বাইকত 10 টকা তেল ভৰাই ল'ম মজা আছে যাম বল ঐ ভেলুৱা অকণমান আগলৈ যাম মই একেবাৰে লোহাকেইডালতে বহিছোহি ঐ তেজ খোৱা ধৰি ল ভালকে থাকি নাহিবি আকৌ এক্সিডেণ্ট হ'বলৈ মই পইচা ভৰিবলৈ নাই আকৌ দেই শনিছৰটো ঐ শনিছা মোক ধৰি লগ বা মাৰি মই পপাক ধৰি লৈছো ঐ ধৰি ল দেই মই উৰাম এতিয়া ইহঁতক পিছ পেলাই দিব লাগিব সিহঁতি গম পোৱা নাই ঐ ৰ দোকান হৈখন পালোহি ও ৰাইজ নামক দেৱী মাক আনিবলৈ পটককে পালোহি বেছি দূৰ নহয় ব'ল আপুটোখন নামা গাড়ীত চোন কোনো নাই এগাল কলৈ গ'ল চবে মূৰ্তি তুৰ্তি লৈ পেলাই গ'লগেনি ঠিক নাই গাড়ীখন ইয়াতে সেইখনে দোকান মূৰ্তি আনিবলৈ গৈছে চাগে মূৰ্তি ভাগ আনিবলৈ গৈছে এইখিনিতে ৰৈ থাকো আমি আহিব সিহঁতি দেৱী বলক লাহে লাহে খোজ আগবঢ়াওক ভালকে দেই দেৱী দুৰ্গা মা ওপৰত আছে আমাৰ বাবুল দা আগবাঢ়ক আপুনি কৃষ্ণ প্ৰভু হে দুৰ্গা মা কিবা দাহি দুখ কৰিছিলো যদি ক্ষমা কৰি দিবা আৰু দেই ব'লা ইমান ধুনীয়াকে বনাইছে দেৱী মাক জয় মা দুৰ্গা ৱাও পপা দুৰ্গা মা মূৰ্তি ভাগ ইমান ধুনীয়া লাগিছে হয়নে সঁচাকে দেই ইমান ধুনীয়াকে বনাই অ হে দেৱী দুৰ্গা মা এইবাৰ আৰু কৃপাৰ হাতখন আমাৰ ওপৰতে দিবা আৰু ৰ'ব দেই এতিয়া একদম সাৱধানে উঠাব লাগিব গাড়ীখনৰ ওপৰলে মই লাহে লাহে পিছলৈ গৈ থাকো নে কি বলক লাহেকে উঠাই দিয়ক দেৱী দুৰ্গা মাৰ একো নহয় মাৰ একো হ'ব নোৱাৰে সকলোৱে আকৌ এবাৰ ডাঙৰকে কওক জয় মা দুৰ্গা ঐ ভেলুৱা এইবাৰ আমি গাড়ীত যাম দেই গাড়ীত পটককে উঠি দিমগে দেই নিব জানো আমাক একো নহয় দেৱী মায়ে উঠাৰ পাছতে গাড়ীত আমি উঠিমগে দেই ৰৈ নাথাকো ৰৈ থাকিলে পিছত উঠিবলৈ নাপাম গাড়ীত গৈহে মজা লাগে যাবি দুটা জাপ মাৰি উঠিবি নহলে মই এইফালৰ পৰাই পাৰ কৰাই দিম ইফালে গাড়ীলে চাব দেই লাহে লাহে তেজ খোৱা দুটা যা উঠগে যা দেৱী মা উঠিলে গাড়ীত যা দুটা উঠগে যা পটককে মই বাইকখন অনালে মই উঠি গুচি গলো তেনে বাইকখন লৈ আহিলো নহয় আকৌ ঐ ভেলুৱা উঠোংগে ঐ মানুহ চব উঠিলি নাই ঐ বল উঠিলি যদি ঐ ভেলুৱা শুনিছ তহঁতি উঠিলি নি ভালে কৰিলি দে গাড়ীত গৈ মজা লাগে ঐ পেটঘণ্টা বেয়া পেট কুলি তহঁতি যাওঁতে ক'ব নোৱাৰিলি আৰু তহঁতি যে গাড়ীত যাবি আমিনো কেনেকে জানো সেইকাৰণে আমাক নিনিলি আমি যাম বুলিহে তই নকলি তই বেয়া হাৰামি আছ মইনো কেনেকে জানো মই গম নাপাওঁ নহয় গাড়ী আহি ৰ'বহি বুলি তাৰপিছত বলিন্দাই কলতহে গম পাইছো ঐ হ'ব দে এতিয়া উঠিবলৈ পালো নহয় আমাৰ পপা পাছে পাছে আহি থাকিব পপা তুমি আহি থাকা পাছে পাছে বাইক লৈ ভেলুৱা শুনিছ ইয়ালৈ আহিলা তোমালোক দুটা বাভা দা তেন্তে আপুনি এই পেটত দা বাইকতে উঠি আহক তেন্তে ঐ ধৰি লবি দে দেৱী মাক নহলে দেৱী মা পৰিলে বৰ ডাঙৰ দুখ হ'ব আমাৰ মাইকী সন্থা উৰলি এটা জোৰক আমাৰ পপাহঁত লগ পাই গলি ভেলুৱা শুনিছ তোমালোক আহিছা হয় গাড়ীৰ ভিতৰত তোমালোকে গা পা ধুই আহিছা নাই আকৌ দেৱী মাৰ লগত আহিছা মই ধুলো দে মই ৰাতিপুৱা শুই উঠিয়ে মূৰে গা ধুলো মই গা ধুই অহা নাই কিবা হ'ব নেকি কৈ দিলে সিহঁতি নমাই দিব মোক গাড়ী পা নকওঁ এই দেৱী মায়ে মোক দুখ নধৰে সেই দেৱী মাৰ দুখ নধৰি পা মোক জনা নাছিলো গা নোধোৱাকে আহিব নাপায় বুলি মই ধুলো আমাৰ পুতুকণ কাইটি তুমি ধুলা নে নাই ধোৱা মইতো ৰাতিপুৱা শুই উঠিয়ে ধুলো মই গম পাওঁ নহয় আজি দেৱী মাক আনিবলৈ যাম বুলি সেইকাৰণে মই পুৰা গা পা ধুই ৰেডি হৈ আছিলো পেটুৱা দা আপোনাৰ এখন বাইক একদম মজা হৈ আছে দেই বাবা আজি খিচিৰি নে পায়স নে কি হ'ব আজি একো নহয় আজি পূজা সেই দেৱীৰ পাতত তুলিছোহে ৰ'ব আজিয়ে নহয় কাইলৈ পৰাহে হ'ব চালা পূজা কমিটিৰ নামত তহঁতি কমকাল পইচা তুলিছ হা তহঁতি ভাল খানা নোখোৱালে চাবি কিন্তু তহঁতক দগৰণ দিম আকৌ ভাল খানানো কি আৰু পূজাৰ সেই নিৰ্মালি দিব লাগিব চবকে যোন আহে মণ্ডপলে সেইকাৰণেহে পইচা তোলা হৈছিল নিৰ্মালি আৰু লগতে সেই খিচিৰি পায়স চলিব আৰু
ঐ এইকেইদিন কিন্তু এই 5 দিন আকৌ ঘৰত ভাত চাত একদম বন্ধ দে তাতে খামগে আকৌ গৈ আইঅ হ'ব দিয়ক খাবগে পাইছোহি আৰু দেই কৃষ্ণ সঁচাকে দে ভয় লাগি আহিছে দেৱী মা মূৰ্তিটো বোলো কিবা হয় বুলি একো নহয় মা দুৰ্গাই ৰক্ষা কৰিব নহয় কেলেনো হেৰি কৰিব আমি চবে শুদ্ধ মনেহে তেওঁক আনিছো আদৰি কি হ'ল আপোনাৰ বাইক ৰখি গ'ল যে আগবাঢ়ক আকৌ ঐ বাবা মই 10 টকাহে তেল ভৰাই আনিছিলো যেন তেনে এইখিনি পালেহি আৰু নাযায় বাইক আগলৈ ঐ ল'ৰা যা যা খোজকাঢ়ি গৈ থাক বেছি দূৰ নাই নহয় মই লৈ যাওঁ বাইকখন ঘৰলৈকে বৰ অদৰকাৰী মানুহ দেই আপুনি বৰ অদৰকাৰী মানুহ 10 টকানো কোনোবাই তেল ভৰাই নাই বাৰু মই এতিয়া ইমান দুখৰ কেনেকে যাওঁ ঐ যা ভৰি আছে খোজকাঢ়ি যা একো নহয় যা মোৰ ঘৰলৈকে লৈ যাব লাগিব নহয় এখন এই ঠেলি ইমান গধুৰ বাইকখন বৰ অদৰকাৰী মানুহ দেই আপোনাৰ লগত আহিব নাপায় সঁচাকে জহনী মই কথা শুনাবলৈ আহিছে সি তাক ফ্ৰীতে যা আনিছো আকৌ যাওঁতে আমাক নিনিছিলি নহয় যা এতিয়া খোজকাঢ়ি মই ভালেই হৈছে ঐ ভেলুৱা তহঁতৰ পপাহঁত নাপালেহি বাইকখনত চাগে তেল শেষ হ'ল 10 টকাহে ভৰাইছিলে হয় চাগে এদাই হ'ল চাগে জয় মা দুৰ্গা পাই গলোহি দেই দুৰ্গা মা আপোনাৰ স্থান পাই গলোহি ৰ'ব আপুনি চিন্তা নকৰিব মা আপোনাক এতিয়া ভালদৰে আদৰি নিয়া হ'ব বাভা তেজ খোৱাটো ক'ত ৰৈ থাকিলে এইটো আহি পোৱাহি নাই যে পিঠাগুৰি বাবা পেটৰ দা ভাগৰ সেই বাইকখনত তেল নাইকিয়া হ'ল হ'বলা খোজকাঢ়ি আছে চাগে বাবা দা আজিৰ পৰা পূজা লাগি গ'ল আৰু দেৱী মা আহিলে পূজা লাগি গৈছে আৰু গাত দে পুৰা বলিন এই পূজা মণ্ডপৰ বাহিৰতে দোকান এখন দিব পাৰিলোহেঁতেন আকৌ দেই পুতলা চুতলা নহ'লে জেলেপি নহ'লে কিবা কিবি খোৱা বস্তু চাওমিন তাৰপিছতে সেই ৰুটি পুৰি যিকোনো এখন হোটেল চোটেল হ'লেও বাবুল আপুনি মজা আইডিয়া দিছে ৰ'ব ভাবিব লাগিব কথাটো তেন্তে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আমি দুৰ্গা দেৱী মাক আদৰি আনিলোগে এতিয়া আমি পূজা মণ্ডপলৈ লৈ যাম তাৰপিছত আৰু আমাৰ এইখিনি পূজা হৈ থাকিব গোটেইকেইদিন আপোনালোক পূজা চাবলৈ আহিব দেই আমাৰ ইয়ালৈ আৰু লগতে আপোনালোকে ক'ত পূজা চাবলৈ যাব আৰু পূজাত কি কিনিব সেয়া কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই